welcome back to my YouTube channel. আজি স্কুল বন্ধ আছে আজি মই ফুৰিব যাম আমাৰ কাকা দিনকে দোকান হৈছে মই যাব পৰা নাই দোকানখনত বহুত দিন আজি স্কুল বন্ধ কাৰণে যাব পাৰি এতিয়া আজি কাকাৰ দোকানখনত যাম এতিয়া আজি শনিবাৰ বজাৰ আছে শনিবাৰ হলিলৰ কথাত বজাৰ হয় এখন ফিল আছে ফিলখনত বজাৰ হয় এতিয়া আমি বজাৰক যাম একেলগে দোকানখন বজাৰতে আছি এতিয়া দোকানখন বহুত দিন চা নাই আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি চাহ তাহ খাই ল'লোঁ এতিয়া আমি কাকাৰ দোকানত যাব ওলাইছোঁ এতিয়া আমি বজাৰৰ মাজেদি যাম আপোনালোকৰ বজাৰত চ'ত কেইটামান দেখাম এতিয়া আমি ভিডিঅ'টা এই দোস্ত এতিয়া মই ঘৰৰ পৰা ওলালোঁ এতিয়া আমি কাকাৰ দোকানত যাম এতিয়া ৰাস্তাৰ হাতে গাড়ী চাড়ী অলপ কম অলপ দিপুৰীয়া আৰু এইটো আমাৰ চক আপোনালোকে দেখিছাই চক গাড়ী মটৰ আহিছে লৰকথাৰ চক এইটো লৰকথাৰ অলপমান আগে গেলি এই চিধাই বজাৰ পাব বজাৰৰ আগত আমাৰ কাকাৰ দোকানো আছে কম্পিউটাৰৰ দোকান আপোনালোকে যেদিন চাব বিচাৰে দোকান পাব এতিয়া আমাৰ গৈ আছোঁ এতিয়া আপোনালোকে যেদিন কিবা ফটো ষ্টাৰ্ট কৰা কিবা কৰা ফটো কৰা এতিয়া আমাৰ কাকাৰ দোকান যাব ডাইৰেক্টলি কম দামত ধৰিব পইচা সেই নাই আৰু আপোনালোকে দেখিছে এই গৰুটো নি কিনে বজাৰত বিক্ৰী কৰিব চিটি এতিয়া আমি গৈ আছোঁ পা নাই অলপ টাইম লাগিব অলপমান খোজকাঢ়ি গৈছোঁ না গাড়ীত চাড়ীত যোৱা নাই এতিয়া আমি এনেকৈ লাহে গৈ আছোঁ আজি আৰু মোৰ স্কুল বন্ধ হৈছে কিবা দোকান কিবা ষ্টাৰ্ট কৰিব লাগিলে আহি যাব আৰু এইবিলাক ফুলৰ পুলি এতিয়া কালি আহি পালোঁ এতিয়া দোকানত সোমাই যাম এতিয়া এইটো নাম এতিয়া কাকা দোকানত আছে চাইডে এতিয়া এখন দোকানত ক'ব নেকি এইবিলাক গাছ পুলি আছে বিভিন্ন ধৰণৰ গাছ পুলি আছে আপোনালোকে ঘৰত যাই ফুটিব পৰা এই চাওক আমি দাদাজনক সুধিম এতিয়া দাদা কি পুলি আছে আপোনাৰ লেচু আছে আম আছে বেদনা আছে বিভিন্ন ধৰণৰ গছ আছে আমাৰ ইয়াত পোৱা যায় আৰু ফুল আছে বিভিন্ন ধৰণৰ ফুল আছে চব গছবিলাক হ'ল আমাৰ কলম কৰা হয় তাৰপিছত আমাৰ কাটিং কলম আছে জাপি কলম আছে গছত লাগি থাকে ফল এতিয়া বগৰী লগা দিন বগৰী লাগি আছে আপেল বগৰী আছে লেচু আছে বগৰীৰ দাম কিমান বহুত দাম ফুলৰ পুলি কিবা আছে এইটো হ'ল আপোনাৰ আপেল ভেৰাইটি বগৰী এটা আমি 120 টকা পৰে এইটো হ'ল অল টাইম আম 12 মাহে লাগে এইটো আপোনাৰ কংকট লেবু ফল আহি ফল দি আছে এইটো দাম হ'ল 120 টকা বাকি আপোনাৰ ফুল আছে অশোক ৰঙিয়াল মচন্দা আছে আৰু ইয়াত আপোনাৰ কৰ্তন আছে এইটো হ'ল কৰ্তন তাতে থ'ব পাৰিম ধুনীয়া গছ আপোনাৰ ধুনীয়া ফুল আছে কিবা আছে ৰুব পাৰে ঘৰত যায় বাকী লেচু আছে চিডলেছ এইটো হ'ল চিডলেছ নাই একদম সৰু এইবাৰ মাজত ফল দিছে দাম কিমান হ'ব এইটোত 120 টকা আৰু এইটো তাতে আপোনাৰ এইটো মৌচুমী জাপি মৌচুমী এইটো হ'ল কমলা টেঙা জাপি এইবিলাক ফল দিব বিভিন্ন ধৰণৰ এইটো ডিজাইন ফল দিব আম আছে জাপি আম এইটো সুগন্ধ দিয়া এইটো হ'ল সুগন্ধ ৰেখা খুব মিঠা হয় ফলটো 200-250 এনেকুৱা থাকে এইটো দাম হ'ল 150 টকা এইটো ক'ত পায় এইটো বৰপেটা নাৰ্চাৰী বৰপেটাত পায় তাকে যায় আনিব পাৰে
যদি বৰপেটা নাৰ্চাৰীত আপোনালোকে যাব বিচাৰে তেনেহ'লে দাদা কণ্টেক্ট নাম্বাৰটো দিব। চ' গাইজ এইটো নম্বৰত কল কৰিব আপোনালোকে যদি ফুলৰ পুলিলৈকে বেছিকৈ লাগে। আপোনালোকে চাই আছে বৰপেটাৰ পৰা আহিছে, আপোনালোকে চাই আছে এইটো দাদাজনে বৰপেটাৰ পৰা আহিছে, অকলে আহিছে। আপোনালোকে আৰু এইবিলাক কুঁহিয়াৰ দাদাজনে ক'লাই কথাখিনি। চ' গাইজ এইটো আমাৰ কাকাৰ কম্পিউটাৰ, তাতে আমাৰ কাকাই লেপটপ আছে, এতিয়া আছে যোগাযোগ আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। বজাৰৰ বস্তু দোকান চোকান পোহৰ চহৰতে এই চাওঁ আমাৰ কাকাৰ দোকান। কাকা এতিয়া বক্স, কাকা এতিয়া বহি আছে বাহিৰত বৰাম এই কাকা কৈছে বক্সটো খুলি দিওঁ। মই এতিয়া বক্সটো খুলি দিওঁ, চাউণ্ড লাগে মিউজিক চলি আছে, মজা লাগে আৰু। এতিয়া মই অলপ বাহিৰত যাওঁ, মোৰো গৰম লাগিছে লাইনটো গ'ল কাকাৰ দোকানত। এতিয়া কাকাৰ দোকান আপোনালোকে চালে এই চাওক, আপোনালোকে কথাখিনি চাওক, আপোনালোকে যদি কিবা ফটো ষ্টটো কৰিব লাগে। চ' গাইজ এতিয়া এইগিলা শৰ্মা, এইগিলা বুট, টানা ধোৱা খালে আৰু মুড়ি যি লাগে সেই পাব। আৰু দোকান আহিব আছে, আৰু ইয়াতে চিপছ চকলেট গ্লামাৰ দোকান। আৰু কাৰোবাক যদি জাল লাগে শনিবাৰৰ বজাৰক আহিব লোৱাৰ কথাত, আৰু বহুত দোকান আহিব বাকী আছে। আৰু এই বস্তা দেখিছা কাপোৰৰ হেণ্ডচামে আচ্ছা কাপোৰে আৰু বহি কাঠ লাগতা হয়তো এতিয়া মই তাতো আছে। অলপ ৰ'দ দিছে এতিয়া এই ৰ'দত পইচা কামেই আছে আৰু কি থ'ব, গেলা হৈ গৈছে মানুহ, বাছত থাকিব নোৱাৰে, কলা কাউৰীৰ নিচিনা হৈ যাব। আৰু আপোনালোকে যদি এই বজাৰত আহে শনিবাৰৰ বজাৰত কথাত হয়, এতিয়া দোকান নীলা এখন দুখনকৈ আহি আছে। এতিয়া পিছমুখে গৰু বজাৰ আছে, আগমুখে এতিয়া এই দোকান আনি আছে, আগমুখে শাক পাচলি কিবা আনি ফুলৰ পুলি আপোনালোকে যে ফুল লাগে তাতে পাব, গাছ পুলি। তাৰপিছত কুঁহিয়াৰটো লাইনে হৈ গৈছে। আৰু কিবা আনি এতিয়া আহি পালোঁ বজাৰৰ পৰাই। এতিয়া মই ঘৰত যাই আছোঁ, ঘৰত দেখা নাপাওঁ। চ' গাইজ এতিয়া ঘৰত যাইছোঁ মই, এতিয়া অলপ ভাটিবিলা হ'ল, এতিয়া মই আহোঁতে অলপ দেৰি হ'ল, অলপমান গোল্লা চলা মুড়ি চুড়ি খাই আছোঁ। আৰু এতিয়া আপোনাক ঘৰত যাওঁ আহি পালোঁ মই বজাৰৰ পৰাই। এতিয়া আপোনালোকে দেখিছে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।